আগতে 1 ঘণ্টা লাগে, আজিকালি পুৰা 2 ঘণ্টা লাগে, কাৰণ ৰাস্তাটো একদম বহুত বেয়া হেতি আছে। মই এইফালে বহোঁ। আমাৰ একো আমাৰ লগৰ কিন্তু দেই কি ভাও কিবা এটা ক'বা নেকি? অলপ মানে স্বাস্থ্যটো ডাঙৰ যে মানে অলপ ইনচাল্ট কৰে হ'লেও মানে সকলোকে মইনতা ভিতৰলৈ স্বাগতম জনাইছোঁ। আজিও দেওবাৰ, ইটো দেওবাৰে এটা ব্লগ বনাইছিলোঁ, তাৰপৰা ব্লগ বনোৱা হোৱাই নাই, তেনেকৈ মোবাইলৰ কেমেৰাটো বেয়া আছিলে মোৰ, সেইকাৰণে ব্লগ বনোৱা নাই। তো আজি আকৌ এটা ব্লগ বনাইছোঁ। আকৌ আজি ওলাই আহিছোঁ, মই ঘৰৰ পৰা ওলাই আহিলোঁ বৰ্তমান। আজি বিজয় নাই, আজি লগৰ এটা চিত্ৰ আছে, ইটো চিত্ৰ পিছফালে আছে, ইটো কালি এফালে যাম বুলি ঠগিলে, আজি এফালে যাম আৰু পিছত যাম, ক'ত যাম দেখুৱাম। এতিয়া আমি প্ৰথম বজাৰলৈ যাওঁ, বজাৰৰ পৰা আহি আমাৰ এই ককাই য'ত চেলুন এখন আছে, তাত চেলুনখন সোমাম, তাৰপৰা আকৌ ঘৰমুৱা আহিম, তাৰপৰা আবেলিকা প্ৰগ্ৰেম এটা আছে, প্ৰগ্ৰেমটোলৈও যাম আমি। প্ৰগ্ৰেম মানে কি সৰু সুৰা কিবা পাৰ্টি এটা আয়োজন আছে, পাৰ্টিটোলৈও যাম আমি আৰু। তো এতিয়া বজাৰলৈ যাব ওলাইছোঁ। আজি ৰ'দটো পূৰা ঠাণ্ডা খুৱাব লাগিব একদম তিনিআলিত গৈ পিনি। তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ব'লক। আমাৰ ৰাস্তাটো একদম একেবাৰে বেয়া, একদম গাড়ী চলিছে, ৰাস্তাটো বেয়া হৈ গৈছে। আমাৰ গাড়ী চলাই থাকে, হ'লেও এই পাথৰ চাথৰ একো নাই, ৰাস্তা একদম গেলা হৈ গৈছে। গোলাঘাট যাবলৈ একদম আমাৰ 2 ঘণ্টামান লাগে, আগতে 1 ঘণ্টা লাগে, আজিকালি পুৰা 2 ঘণ্টা লাগে, কাৰণ ৰাস্তাটো একদম বহুত বেয়া হৈ গ'ল। তো এইটো আমাৰ ৰাস্তাটো আজি পুৰা ৰ'দ দিছে, একদম ঠাণ্ডা খাব লাগিব। একদিন বৰষুণ আজি ৰ'দ পুৰা বৰষুণ দি পানী হৈ গ'ল আমাৰ এইফালে, একদম পথাৰত পানী ইমান নাই, পানী অলপ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। নতুনকৈ অহাব প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, অলৰেডি অন কৰি ল'ব, ভিডিঅ' পাই থাকিব। বজাৰ পৰা অথনি আমি আহিলোঁ, বজাৰ পৰা চেলুনত ভিডিঅ' কৰা নহ'ল, চেলুনত সোমাম বুলি কৈছিলোঁ, চেলুনত সোমালোঁ কিন্তু ভিডিঅ' কৰা নহ'ল। পাৰ্টি যোনটো গৈছিলোঁ, পাৰ্টিটো খাই কৰি আহিলোঁ দুয়োটাই আমি। এতিয়া আমি গৈছোঁ দৈগুমলৈ, আমাৰ এইডোখৰ একদম পথাৰৰ মাজত ৰখিছোঁ দুয়োটাই। দৈগুমলৈ এইফালে যায়, এইটো আচলতে দৈগুমলৈ যায়, আমি দৈগুমলৈ গৈ আছোঁ। লগৰটোৰ ঘৰত পাৰ্টি খালোঁ, মানে লগৰটোৱে বাইক এখন আনিছিলে কেইদিনমান আগতে, বাইকৰ পাৰ্টি দিলে আৰু ভনীয়েক আৰু পাছ কৰিছিলে হায়াৰ ছেকেণ্ডেৰীত। 350 বুলেট। 350 বুলেট, জানে মই নাজানো মানে। দুয়োটাই পাৰ্টিটো খাই কৰি আহিলোঁ, পূৰা পেট ভৰাই দিলোঁ। তাৰপৰা আৰু এটা আছে পাৰ্টি, এটা আগত আছে, এই দৈগুমত আছে। দুখন পাৰ্টি নহয়, মাতিছে দুয়োটাকে, পাৰ্টি নোখাবও পাৰে, চাহে খোৱা মানে ঠিক নাই। দৈগুমৰ মানে লগৰ ছোৱালীজনী হ'লে গৈছোঁ আমি, তো তাৰ সিহঁতৰ ঘৰত ভিডিঅ'টো বনাম। তো আমি দুটা এতিয়া গৈছোঁ আৰু লগৰটোৰ ঘৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে কি আৰু পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ। ভাতটো খালোঁ আৰু মানুহ বহুত আছিলে, এই মানুহ মানে লাজ নকওঁ আৰু, মানুহ ধেৰ আছিলে, ভিডিঅ'টো বনাব নোৱাৰিলোঁ। ভিডিঅ' নহয় মানে কি হ'ল, পাহৰি থাকিলোঁ বনাবলৈ। ভাতটো খালোঁ, ধুনীয়াকৈ খালোঁ, ধুনীয়াকৈ একদম খোৱালে, হাঁহ মাংস আছিলে আৰু কিবা কিবি আছিলে, ধেৰ মাছ চাছ কিবা কিবি খালোঁ ধুনীয়াকৈ। এতিয়া আকৌ দৈগুমলৈ গৈ আছোঁ আৰু আজি দেওবাৰটো পূৰা ঘূৰি ফুৰিছোঁ, ফ্ৰী দিন আজি আৰু। তো ভিডিঅ'টো স্কিপ নকৰে চাই থাকিব গ'লে। এতিয়া আমি দুটা দৈগুমলৈ ওলাই আছোঁ যাবলৈ, আহিলোঁ আৰু। চাহটো খাই আছোঁ বৰ্তমান, এই আমাৰ লগৰজনী ঘৰ পালোঁহি, চিত্ৰ মই ধুনীয়াকৈ চাহটো খাই আছোঁ। তিনিটা পাৰ্টি খাই দিছোঁ আজি। পাৰ্টি মানে কি আৰু ফুৰিবলৈ আহিছিলোঁ, দেওবাৰ দিন নহয় জানো, ফ্ৰী দিন আৰু। নিকুমণিয়াত মিঠাইটো কিমান ডাঙৰ ডাঙৰ দিছে দেখুৱাম বাৰু আপোনালোকক। তাই ভিডিঅ'ত থিব লাষ্ট কৰি সেইফালে মূৰটো ঘূৰাই বহি আছে, আমি তাত পূৰা চাহ খাই আছোঁ। আকৌ আমাৰ এইফালে মুগলী নে কি নাম, সেইটো মুগলী এইফালে বহি আছে, চাহৰ মিঠাইকেইটা দেখুৱাইছোঁ আপোনালোকক। মিঠাইকেইটা মানে কি আৰু ভাতটো খাইছোঁ যে মিঠাই এটা খাব নোৱাৰি আৰু, হ'লেও ভুজিয়াকেইটা আমি খাম। মিঠাই কিমান ডাঙৰ ডাঙৰ মিঠাই দিছে আমাক খাবলৈ। আমাৰ ভাৱে খাব পাৰিব, ভাও মানে কি ভাও কিবা এটা ক'বা নেকি? অলপ মানে স্বাস্থ্যটো ডাঙৰ যে মানে অলপ ইনচাল্ট কৰে হ'লেও মানে সংকাৰ নাই আমাৰ। হ'লেও খাম আৰু, দুইটা মিঠাই দিছে, এটা খাম আৰু। এইফালে নিকুমণি আমাৰ লাষ্ট কৰে, সেইফালে ঘূৰি দিয়ে, আমাৰ লগৰে হয় যোনে এইফালে ঘূৰি দিয়ে, লাষ্ট কৰে মানে ভিডিঅ'ত থিবলৈ। আৰু এইফালে মাক ৰখি আছে, আমি চাহ খাই আছোঁ, অলপ পিছত পাই আছোঁ, স্কিপ নকৰা ভিডিঅ'টো চাই থাকিব। চাহ খাই বৰ্তমান ওলালোঁ, এইটো নিকুমণিটো আগফালে ঘৰ আগফালে একদম পথাৰ, সুন্দৰ পথাৰ এখন দিছে নে, একদম মজা। চাহ তাহ খালোঁ আৰু এইফালে চিত্ৰ বহি আছে, এইটো বহি আছে, এইজনে নিকুমণি ইফালে আছে। এইটো ৰাস্তাটো এইফালে যায় দৈগুম, এইফালে যায় আমাৰ ঘৰলৈ। তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এণ্ডিং কৰিম, অলপ আছে এণ্ডিং কৰিম ভিডিঅ'টো। এইযোৰ নিকুমণি একদম ছাতি চাপৰ, 3 ফুটমান হ'ব, তাই বেছি ওখ নহয়। ফুৰিবলৈ ওলাই আহিছোঁ, মানে জেগাডোখৰ ভাল, ভিউটো ভাল। এইফালে চাব পাৰে, পথাৰ ৰাস্তাত সেই আছে এইডোখৰত, ভিউটো ভাল লাগে কাৰণে ফুৰিবলৈ ওলাই আহিছোঁ। আমাৰ লগৰজনীয়ে ফুৰাবলৈ লৈ আহিছে এইফালে কালভাৰ এটা আছে, বহোঁ আৰু অলপ কথা চথা পাতোঁ আৰু, তাৰপৰা ঘৰমুৱা হ'ব লাগিব। জেগাটো ভাল, সেইকাৰণে অলপ এইখিনিতে ভিডিঅ'টো কৰিছোঁ আৰু। এইফালে সেতি আছে, মই এইফালে বহোঁ।
আমাৰ একো নাই আমাৰ লগৰহে কিন্তু দেই একদম গাৰ্লফ্ৰেণ্ড হিচাপে একো নাই আমাৰ লগৰহে এজনী তো এইফালে আহিলোঁ আৰু এইফালে ভিউটো চাওক কি মজা ভিউ ই পথাৰ আছে এইফালেও পথাৰ আছে তো ভিডিঅ'টো স্কিপ নকৰা চাই থাকক তো এতিয়া ঘৰ আহি পাই গ'লোঁ সেইটো আজি ইমান ভিডিঅ' বনাব নোৱাৰিলোঁ তো অকণমান বনালোঁ আৰু দেওবাৰ এনেই ওলাই গ'লোঁ পাৰ্টি চাৰ্টিহে আছিলে তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নতুনকৈ অহা ভয়ে প্লিজ ছাবস্ক্ৰাইব কৰিলে বাৰু অল নটিফিকেশ্যনটো অন কৰি থ'ব তেতিয়া মোৰ নতুন ভিডিঅ' পাই থাকিব আপোনালোকে তো আজিলৈ ভিডিঅ'টো এতিয়া সমাপ্ত কৰিছোঁ তো অন্য এটা ভিডিঅ' পোৱাৰ আশাৰে আজিলৈ বাই বাই আৰু অনাগত দিনটোত মই ধুনীয়া ভিডিঅ' দিম বুলি আপোনালোকক মানে কথা দিছোঁ আৰু তো আজি এইটো সপ্তাহতে মানে কি ভিডিঅ' বনাইছিলোঁ তো অকণ মোবাইলৰ মোৰ প্ৰব্লেম আছিল সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ তো আজিৰ পৰা কণ্টিনিউ কাইলৈৰ পৰা মানে কি আজিতো দেওবাৰ হ'লেই ভিডিঅ'টো আপলোড দিমেই আজি সোমবাৰে হ'ব কিন্তু তাৰপিছত মই ধুনীয়া ব্লগ দিম আৰু আপোনালোকে চাব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াই মই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব তেতিয়াই মই গম পাম আৰু কি হৈছে কি নাই তো আজিলৈ ইমানে তো বাই বাই